ভদেশ্বৰ ভদেশ্বৰ অই ভদেশ্বৰ ঘৰত মানুহ নাই নি হয় আছো আছো দিতা আহক বহকচোন এই খবৰ এটাকে ল'বলৈ আহিলো অ বোৱাৰী ইছক চিন্তি বোলেতো ছোৱালীৰ ৰিজাল্ট ভাল হ'ল ফাৰ্ষ্ট ডিভিজন পালে বুলি শুনিলো ঈশ্বৰ কৃপাত ফাৰ্ষ্ট ডিভিজন পালে আৰু দুখনৰ লেটাৰ পাইছে খুব ভাল হ'ল দেই ভাল লাগিছে ৰিজাল্ট শুনি সেইটোৱে দেতা আপুনি বহকচোন অকণমান মই চাহ বনাই আনো যা যা চাহত চেনিটো কমকে দিবি দেই বোৱাৰী দেতা চিন্তা কৰিব নালাগে ঘৰত গুড় আছে সেইটোকে দি দিম সেই বজাৰলৈ নাযায় নি ঘৰত একো নাই আলু বাহিৰে কেলে আকৌ কালি ঢেকীয়া চাৰিমুঠি কিনি অনা নাই জানো আলুৰ লগত ঢেকীয়া ভাজি কৰি দে খুদাকে কিমান খাব ঢেকীয়া ভাজি আৰু আলু ৰাতিপুৱা খাইছো ল'ৰাকেইটা খাবলৈ নিবিচাৰে নহয় সদায় সেইকেইটা বস্তুকে মাছ নহ'লে মাংস অকণমানকে আনকে যাওঁ একো নালাগে সিহঁতক ভাল বস্তু খুৱাই লাভ নাই নহয় না ৰিজাল্টত ভাল নম্বৰ আনিছে নে না ভাল কাম কৰিছে নালাগে লোকৰ হাই ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন ষ্টাৰ পাইছে আমাৰ আকৌ থাৰ্ড ডিভিজন নালাগে ঢেকীয়া ভাজি আৰু আলুকে বনা হ'ব দিয়ক তেনেকে বনাই দিম কিন্তু পিছত নক'ব আকৌ ভাত যে খাব নোৱাৰিলো বুলি নকওঁ যোৱা ছোৱালী পচকি বৰষুণ যোৱাৰ পিছত ছাতি বিচাৰি লাভ নাই উঠ এনে গাহে বেয়া হ'ব এনে কাম থাকিলে ভাত খাই ল'বি মই ভাত বনাই দিম গৰমে গৰমে খাই ল'বি আৰে ছোৱালীজনী নুশুনে কেলে এটা মই হাতহে চলাম দেই উঠ কি হ'ব মই ভাল কলেজতো এডমিশ্যন নাপাম মই কটন কলেজত যাব ইচ্ছা আছিলে পাপাই চাগে মোক এই গাঁৱৰ কলেজখনতে লগাই দিব হয় নাই মা এতিয়া সেইবোৰ পিছত দেখা যাব ক'ত এডমিশ্যন কৰিম কি কথা তোৰ বাপেৰ লগত ডিছকাছ কৰিম নহয় তই গা পা ধুলৈকে যা তোৰ বাপে মুঠতে বহুত খং উঠি আছে মা কিন্তু মই কটন কলেজত চিট নাপালে আকৌ এবাৰ দিম আকৌ অহা বছৰ মই তথাপিও গাঁৱৰ কলেজখনত নাযাওঁ মই তই কটন কলেজৰ সপোন বাদ দে গাঁওখনতে পাবিনে নাই আজিকালি গোটেই ল'ৰা ছোৱালীৰ কাৰণে ভাল ভাল মাৰ্ক পায়ে পাছ কৰে ইয়াতে এডমিশ্যন পোৱাটো ভাবি লচোন মই আগতে ক'লো নুশুনে নহয় এই ফোন নাচাবি পৰীক্ষা পিছত চাবি তেতিয়া ই মাজনী বেয়া কৈয়ে থাকে এতিয়া পাইছ মছলা হা আৰু পাবি ৰ আকৌ ৰুমত আহি যে মই তোক শুই থকা দেখি নাপাওঁ ভালে ভালে উঠি গা ধুই লগে যা ৰাতি হ'ল সঁচাকে পৰীক্ষা আগত অকণমান ভালকে পঢ়ি ল'লে মানেতো ফাৰ্ষ্ট ডিভিজন মাৰ্কটো আহিলে হয় পাপাই গাঁওখনতে লগাই দিব এতিয়া চবে ভাল ভাল কলেজত যাব মোক এটা তাও দেখাব সিহঁতি ইনষ্টাগ্ৰামত ফটো দিব টুইটাৰত দিব ফেচবুকত দিব ৰামলাল ঐ ৰামলাল আছনে তই উৰে বাবা বদেশ্বৰ দাচোন আছো ভিতৰতে ভাত অকণ খাই আছিলো কওকচোন কিবা লাগিব নেকি ভাতহে খাই আছ চাগে পেপিয়া দালি ভাজি খাই আছ আমাৰ ঘৰত এপাক আহিবি খাই আহিবিগে তাৰপিছত দেচোন কি মছলা পাতি আছে গোটেই এফালৰ পৰা দে আজি কিবা আছে হ'বলা আপোনালোকৰ নেকি তোৰ এতিয়ালৈকে খবৰে নাই মই ছোৱালী ফাৰ্ষ্ট ডিভিজন পাই দোকানত লাভ হোৱা নাই জানো গাঁও এই মোৰ পৰা সেই মোৰলৈ চুকে কোণে চবেই জানে আকৌ দোকানত বহি থাকি এইটো নাজান হয় নেকি ভাল হ'ল দেই বুধেশ্বৰ দা মই একেবাৰে গম নাপাওঁ নহয় এতিয়াহে শুনিছো খুব ভাল কৰিলে দেই ছোৱালীজনী যে ভালকে পঢ়িলে আপোনাৰ নাম যে ৰাখিলে খুব ভাল হ'ল নাৰাখিবনো কি আৰু ভাল মাৰ্কহে পালেহেঁতেন মাষ্টৰ খেলি মেলি কৰিলে কাৰণেহে প্ৰেক্টিকেল মাৰ্ক নিদিলে আকৌ মোৰ ছোৱালীজনীকে বাচি এনেও মই জানো বাৰু মোৰ ছোৱালীজনী এনেও ফাৰ্ষ্ট ডিভিজন আনিবই কোন কিচকা হে মেৰা বুধেশ্বৰ কা ঠিকে আছে দিয়ক ঠিকে আছে শুনি ভাল লাগিলে ৰিজাল্টটো এটা কি দিওঁ গৰম মছলা আছে চিকেন আছে আৰু কি দিওঁ যি আছে চব দে গৰু মছলা চিকেন মছলা গৰম মছলা চব দি দিয়ে এফালৰ পৰা উৰে বাবা গৰু মছলাহে মোৰ লগত নাই দেই বুধে চকাই ৰাতিপুৱা দিয়া নাছিলে নহয় 10টা বজাতহে দিছে আমি 8টা বজাতে স্কুল অহা নাই জানো 9টা বজাৰ পিছতহে দিয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী ৰিজাল্ট তো সেইটোকো নাজাননে কমন সেন্স নাই মোৰ কমন সেন্সৰ কথা ক'বলৈ আহিছে হা তোৰ যদি ইমানে কমন সেন্স আছে স্কুলৰ আগত কেলে পেচাব কৰি আছিলি সেইটো ক মই কেতিয়া কৰিলো তই কেতিয়া দেখিলি এনে লোকক বনাই দি নাথাকিবি দেই সেইদিনা তই দেখাটো কৈছ চাগে তেতিয়া মই বহিয়ে আছিলো বিটিচাও মই মোৰ চকু এতিয়াও কণা হৈ যোৱা নাই নহয় মই সেইদিনা কথা কোৱা নাই নহয় তই কৈছ সিটো মাহত ৰাতিপুৱা আহি তই কৰি আছিলি তেতিয়া স্কুল কিজানি কোনোবাই আহাই নাই চাগে মই প্ৰথম আহিছিলি তই তাৰপিছত তাতে বহি কৰি আছিলি মই দেখিছো আকৌ কথা ক'বলৈ আহিছ সিটো মাহত মই কেতিয়া অকলে বহি আছিলো মই কেতিয়া অকলে আহিয়ে পোৱা নাই স্কুল বিদিশা মিত্ৰা সদায় আহো কথা ক'ব নাই যদি এনে ক'বলৈ নাহিবি মিছা কথা মই চাওক লগাই দিম আকৌ দেই কৈ দিছো দোকান বল বাহিৰলৈকে যাওঁ মোৰ ইয়াত টেকটেকাই গৈ থকা শুনি মোৰহে বিষাইছে ক্লাছ কৰা নাই বাহিৰতে বহি থাকিমগে বল আকৌ ঘৰত বা বায়ে কি কৰিছে ৰিজাল্ট ভাল হ'লতো ভালেই আৰু বেয়া হ'লতো আৰু পাপাই যে পিঠি চিঠি ফালি পঠিয়াব আৰু
ব'ল বাহিৰলৈকে যাওঁ আমাৰো বায়ে কি কৈছে জানো ফুল ফুলিছে বসন্তৰ তুমি জাননি বহাগত প্ৰতিটো বহাগতে মৰম যাচি তোমাৰ অন্তৰত আইঐ মেণ্টেল মজা লাগিছে দেই কলৈ যাওঁ ঐ মেণ্টেল গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লগ কৰিব যাওঁ নি গাৰ্লফ্ৰেণ্ড লগ কৰিব গ'লে এনেকে কাপোৰ কানি নিপিন্ধাকে যাম নে আৰু ওপৰত গেঞ্জি এটা হ'লেও লগাই ল'ম পিছে আপুনি ক'ৰ পৰা আহিলে মই গেনা ঘৰৰ পৰা আহিলো ঠিকে আছে দিয়ক মই বলেশ্বৰ কাহঁতৰ ঘৰলৈ যাওঁ তাৰ ছোৱালীটো আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে নহয় বোলে ফাৰ্ষ্ট ডিভিজন পাই 2খনত লেটাৰ পাইছে তাকে খবৰ এটা ল'বলৈ যাওঁ আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে নহয় ন মোক খবৰে নাই মোৰ নাতিজনীও দিছে নহয় পাহৰি আছো পাই ঘৰলৈ তাড়াতাড়ি যাওঁ যাওক সোনকালে যাওক নাতিজনী ৰিজাল্ট দিছে ক'ত ঘূৰি ফুৰিছে আপুনি যাওঁহে দেই পিছে বদেশ্বৰ ঘৰত কিবা খানা চানা ওলাইছে নি ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ পালেতো দিবই আৰু খানা গাহৰি আৰু মাছ দিছে নেকি মই শুনিছোহে দেই গৈহে গম পাম আৰু হয় নি নহলে ময়ো তোৰ লগতে এপাক যাওঁ ঘৰত সোমালে আকৌ ওলাব নোৱাৰিম নহয় খোৱা বুলি কওঁতে নিজৰ নাতিৰ ৰিজাল্টে নাচায় তথাপিও খাবলৈ যায় বলক নহলে দুজনে যাওঁ মই অকলে অকলে গৈ আছো বল তই কিবা বুবুৱাই আছ নি নাই একো বুবোৱা নাই ভালে হ'ব লগ এটা পালো সেইটোকে কৈছো বল তাড়াতাড়ি যাওঁ মোৰ ঘৰত সোনকালে সোমাবগেহি লাগিব